পুনৰ এটা নতুন ব্লগলৈ আপোনাক সকলোৱে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ মাৰ্ঘেৰিটা চহৰৰ এটা সুন্দৰ পৰিৱেশত। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক দেখুৱাবলৈ গৈছোঁ মাৰ্ঘেৰিটা চহৰত থকা কিছুমান ঠাই। আহকচোন। চাওক টিপং কয়লাৰী মাইন্সৰ ইয়াৰ ভিতৰৰ পৰা কয়লা অনা হৈছিল। এয়া দেখিছেনে ট্ৰেইন? এই ট্ৰেইনৰ সহায়েৰে ভিতৰৰ পৰা কয়লা আনিছিল আৰু এইদৰে নি মেলি এটা নিৰ্দিষ্ট ঠাইত জমা কৰে। ইয়াত যে দেখিছে দুটা ট্ৰেইনৰ চিৰি অহা যোৱা হয়। ট্ৰেইনৰ ইঞ্জিন দেখিছেনে দবা কিদৰে আনিছে কয়লা। বৰ্তমান এই সম্পূৰ্ণৰূপে কাম কাজ কৰি থোৱা হৈছে। এয়া যে দেখিছে কি সুন্দৰ পানীৰ ঝৰ্ণা। এয়া মোৰ পিছফালে দেখিবলৈ পাইছে টিপঙত থকা অপেন কাষ্ট কয়লাৰী। চাওক চাৰিওফালৰ ভিউ, এটা সুন্দৰ পৰিৱেশ। ইয়াত বৰ্তমান কাম চলি আছে আৰু ইয়াৰ তললৈ দেখিছেনে কিমান দ। এয়া দেখিছে দিৰক চাহ বাগানৰ মাজত থকা এয়াৰফিল্ড আৰু এয়া দেখিছে আপোনালোকে চাহ বাগান, দিৰক চাহ বাগান। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এনেবিলাক ঠাইত থাকিলে মনটো ফ্ৰেছ লাগে। সুন্দৰ, অতি সুন্দৰ দৃশ্য। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব। এয়া হৈছে বুদ্ধ মন্দিৰ, এটা সুন্দৰ পৰিৱেশ। চাওকচোন, বহুত চাফ চিকুণ কৰি ৰখা হৈছে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই।